Hello guys, welcome to my channel. আশা কৰো আপোনালোকে ভালে আছে। তো আজি মোৰ লগত আছে কেইজনী ষ্টুডেন্ট আৰু এই ষ্টুডেন্টখিনিক দেখাই দিছো। তো চাই থাকক, স্কিপ নকৰিব। বাই বাই। ইয়াৰ নাম মাসুমা ইয়াসমিন, তাৰ পিছত সাহানাজ বেগম আৰু এইজনীৰ নাম হ'ল ৰিম্পা ইয়াসমিন। তিনিজনী। তো আজি তো মই ইহঁতক টিউচন কৰাও। আজি টিউচন নাই, বাকিখিনিতো আহাই নাই। তো আজি সানডে বন্ধ আছে, তাৰ কাৰণে ইহঁতে মোৰ কাৰণে এটা জম্বুৰা লৈ আহিছে। এইটো চাওক আপোনালোকে কিমান ডাঙৰ জম্বুৰা, আৰু এইটো আজি আমি খাম যাম। তো এইটো হ'ল ৰবাব টেঙা, আমি জম্বুৰা বুলিও কওঁ। তো ৰবাব টেঙা আজি মই ষ্টুডেণ্ট কেইজনীৰ লগত এই ৰবাব টেঙা খাম, জম্বুৰা মাখা। তো এতিয়া জম্বুৰাটো মই ভালদৰে কাটি ল'ম। তো এতিয়া ৰেডি হৈ গ'ল। মই কেইটামান শুকান জলকীয়া পুৰি লৈছোঁ আৰু লগতে নিমখ লৈছোঁ। তো মানে শুকান জলকীয়া দি খালে মানে বহুত ভাল লাগে, আৰু আপোনালোকে খাই চাব। যদিও জম্বুৰা এটা আছিলে, কিন্তু টেঙা বস্তু অলপ অলপকৈ খালে ভাল লাগে। চবে একলগত খালে ভাল লাগে, চবে অলপ অলপকৈ খালোঁ আমি। তো সঁচাকৈয়ে আজি বহুত ভাল লাগিল ইহঁতৰ লগত অলপ টেঙা খাই। তো ময়ো খাই চাইছোঁ, বহুত ভাল লাগিছে, টেষ্টিও হৈছে। আৰু জম্বুৰাটো ইমান টেঙা নাছিলে, মিঠা আছিল। তো থেংক ইউ গাইজ। মোৰ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ গাইজ, বাই বাই।